লখিমপুৰত নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিক বিপুল সম্বৰ্ধনা। বিজেপি দলৰ পৰা নৱনিৰ্বাচিত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিক আজি লখিমপুৰত বিপুল সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ বৰদলৈ হলত জিলা সভাপতি ভিগু ৰঞ্জন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাত লখিমপুৰৰ বিশিষ্ট ব্যক্তিসকলে সাংসদগৰাকীক সম্ভাষণ জনোৱাৰ লগতে শৰাই জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাত সাংসদ বিজুলী কলিতা মেধিয়ে লখিমপুৰৰ সমস্যাসমূহ শিক্ষা, স্বাস্থ্য, কৃষি আৰু বাট-পথৰ উন্নয়নৰ কাম আলোচনা মৰ্মে সমাধা কৰিব বুলি কয়। সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে বিজুলী কলিতা মেধি হিচাপে ভাবিব লাগিব আৰু বিপদগ্ৰস্তৰ কাষত থিয় হ'ব লাগিব বুলি তেওঁ লগতে কয়। সম্বৰ্ধনা সভাত লগতে জিলা সভাপতি ভিগুৰঞ্জন ৰাভা, দীপাংক কুমাৰ নাথ, APDCLৰ সঞ্চালক কাশ্যপ প্ৰকাশ, পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল ভাষণ আগবঢ়ায়। লখিমপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। প্ৰথম কথাটো হৈছে যে লখিমপুৰৰ ৰাইজৰ লগত মই থাকিম। গতিকে লখিমপুৰৰ ৰাইজে যেনেধৰণৰ মই ইতিমধ্যে মোৰ ভাষণত ক'লোৱে যে তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈ থকাটোৱে মোৰ উদ্দেশ্য। গতিকে ইয়াত কি কৰিম বুলি পেলাই তেওঁলোকে যেনেধৰণৰ যি অসুবিধাসমূহ আছে মই কৈছোঁ যে সেইখিনি আমি আলোচনা কৰিম আৰু সেইখিনি আমি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত সম্পূৰ্ণ চেষ্টা কৰিম। লখিমপুৰলৈ কোনো ধৰণৰ কলেজ আবণ্টন দিব নেকি আপুনি? কলেজ মহাবিদ্যালয়ৰ কিবা ব্যৱস্থা কৰিব নেকি? মই কওঁ আজি মই প্ৰথম আহিছোঁহে, গতিকে ৰাইজৰ লগত যেতিয়া মত বিনিময় কৰিম, ৰাইজে যেনেধৰণৰ যি বিচাৰিব। আমাৰ যিহেতু চৰকাৰ আজি ৰাজ্যতো আছে, কেন্দ্ৰতো আছে আৰু দুয়োখন চৰকাৰে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। শিক্ষা, স্বাস্থ্য সকলোৰে কাৰণে উন্নয়নৰ কাৰণে কাম কৰি আছে। গতিকে যদি ৰাইজে বিচাৰে তেতিয়াহ'লে নিশ্চয় আমাৰ চৰকাৰৰ ফালৰ পৰা সেইখিনি ব্যৱস্থা লোৱা হয় আৰু আমি তেওঁলোকৰ ৰাইজৰ লগত আছোঁ। বাইদেউ, এজন অৰণীয়া সম্প্ৰদায়ৰ লোকে অভিযোগ উত্থাপন কৰিছে, ৰাভা হাছান সাহিত্য পৰিষদৰ মুৰব্বী হৈ আছে, CM হৈ আছে, বৰ্তমান সৰ্বত্ৰ চৰ্চা হৈ আছে টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে। এই বিষয়ে মই আচলতে একো ক'ব নিবিচাৰোঁ, কাৰণ সেইটো ইতিমধ্যে মোৰ মানে ক'বলগীয়া বিষয় নহয়, কাৰণ সেইটো উদ্ধত কৰ্তৃপক্ষই। আচ্ছা বাইদেউ, লখিমপুৰলৈ আহি আপোনাৰ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, কাৰণ ইয়াৰ ৰাইজ অতিকৈ সহজ সৰল আৰু খুব অতিথিপৰায়ণ, গতিকে খুব ভাল লাগিছে। থেংক ইউ, থেংক ইউ। আমাৰ শ্ৰদ্ধাৰ ৰাইজক আমি লগ পাম আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিম আৰু এই গতিকে আজি আপোনালোকৰ ওচৰত থিয় হৈছোঁ। আগন্তুক দিনবোৰত আমি সকলোৱে যেনেদৰে আমি এই নিৰ্বাচন সকলোৱে এক হৈ পাৰ কৰিলোঁ, ঠিক তেনেদৰে আগন্তুক দিনতো অহা 5টা বছৰ আমি সকলোৱে এক হৈ থাকিব লাগিব। আমাৰ এই যিখন যুদ্ধ গ'ল এয়া কেৱল আৰম্ভণি। আগন্তুক 5 বছৰ আমি আৰু বেছি শক্তিশালীভাৱে আমি একত্ৰিত হৈ আমি কাম কৰি যাব লাগিব, কাৰণ আমি জানো যে আমাৰ মাজত বহু প্ৰত্যাহ্বান আছে। ওপৰত যিসকল বক্তাই কৈ গ'ল তেখেতসকলে বিভিন্ন প্ৰত্যাহ্বান